Hello friends, মই তস্পিয়া কিচেন এণ্ড ব্লগৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আপোনালোকলৈ ডিমৰ অমলেট কাৰী ৰেচিপি লৈছোঁ। চাওকচোন তাৰ কাৰণে মই কি ব্যৱহাৰ কৰিছোঁ। এইফালে লৈছোঁ মই দুটা ডিম আৰু দুই তিনিটামান সৰু সৰু পিঁয়াজ মই কাটি লৈছোঁ এনেকৈ মিহি মিহিকৈ, আৰু এইফালে আলু দুটা এনেকৈ কাটি লৈছোঁ মই, আৰু এইফালে অলপ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ পিঁয়াজ, আদা এটুকুৰা, নহৰু কেইফুটামান, এইফালে এটা শুকান জলকীয়া, অলপমান জিৰা আৰু নিমখ, এনেকৈ ডাঙৰ ডাঙৰ কাটি লোৱা পিঁয়াজ কেইটুকুৰা, নহৰু, আদাখিনি মই এটা পেষ্ট বনাই ল'ম। এতিয়া মই ইয়াত মিক্সি জাৰ এটাত লৈ এইটো পেষ্ট এটা পিঁয়াজ, নহৰু আৰু আদা জলকীয়া টুকুৰাকেইটা মই এনেকৈ মিক্সি জাৰ এটাত লৈ পেষ্ট বনাই ল'ম। এতিয়া ডিমকেইটা মই কাটি ৰখা পিঁয়াজকেইটাত এনেকৈ ভাঙি দিম ইয়াৰ পৰা। আৰু এইকেইটা মই ভালদৰে ফেটি ল'ম। এনেকৈ ফেটি লৈছোঁ ভালদৰে। তেল অলপমান নিমখ দি লৈছোঁ অকণমান। আনফালে মই এইফালে টাৱা এখন বহাইলোঁ, গেছ ষ্ট'ভটো জ্বলে, টাৱাখন গৰম হ'ব দিছোঁ। এইফালে গৰম হৈ গৈছে মোৰ টাৱা। গৰম হৈ গ'লত মই ইয়াত দিছোঁ অলপমান সৰিয়হৰ তেল। এনেকৈ চবখিনি এনেকৈ লগাই দিছোঁ, তেলখিনি এনেকৈ বগৰাই দিছিলোঁ। লগাই দিছোঁ। এতিয়া মোৰ তেল গৰম হৈ আহিছে। এতিয়া মোৰ তেল গৰম হোৱাত মই এতিয়া ডিমৰ পেষ্টটো ইয়াত দি দিম। ভালদৰে মিলি দিছোঁ মই। এইটো এনেকৈ অলপ অলপ ঘূৰাই দিছোঁ মই। itu lutiai din lalu aman
এইটো মোৰ লটুৱা হৈ গৈছে এতিয়া মই আনফালে গেছ চলাই মই কেৰাহী এখন পাতি ল'লোঁ আৰু এইফালে ডিমটো মই আমলেট কৰি হৈ গ'ল তাৰপিছত মই এনেকৈ কাটি ল'লোঁ কাটিলে এতিয়া কেৰাহীখন গৰম হ'ব দিছোঁ কেৰাহীখন গৰম উঠি গৈছে ইয়াত মই দি দিছোঁ সৰিয়হৰ তেল এতিয়া তেলখিনি গৰম হ'ব দিছোঁ মোৰ তেলখিনি গৰম উঠি গৈছে ইয়াতে দি দিছোঁ মই জিৰা কেইটামান জিৰা অকণমান গৰম হ'ব দিছোঁ এইখিনি অলপ গৰম হোৱাত মই ইয়াতে দি দিম বনাই ৰখা পিঁয়াজৰ পেষ্টটো আদা নহৰু পিঁয়াজৰ পেষ্টটো দি ভালদৰে ভাজি ল'ম যাতে কেঁচা গোন্ধটো নাথাকে ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ সেইবাবে আপোনালোকক দেখুৱা নাই এনেই অকণমান কালাৰৰ বাবে মই হালধি দিছোঁ অকণমান নামমাত্ৰ এনেকৈ মছলা নিদিয়াকৈ কেতিয়াবা তৰকাৰী বনাই খাইছেনে খাই চাবচোন আৰু ইয়াতে দি দিম এতিয়া মই নিমখ নিমখখিনি দি মই ইয়াত দি দিছোঁ আলুকেইটাৰ ওপৰত দি মই ভালদৰে ভাজি ল'ম আলুকেইটা দি দিলোঁ আলুকেইটা দি এতিয়া মই ঢাকনখন লগাই দিছোঁ অলপ দেৰি ভাজি ল'ম এতিয়া এইখিনি মোৰ ভজা হৈ গৈছে ঢাকনখন খুলি দিম মই ঢাকনখন খুলি দিলোঁ চাওকচোন কি ধুনীয়াকৈ ভাজ খাই গ'ল বুলি সিজি গৈছে এইবিলাক আৰু ইয়াত মই ব্যৱহাৰ কৰিম এতিয়া পানী দি দিলোঁ আৰু গেছৰ ষ্টিমটো বহাই দিম এতিয়া
অকণমান এটা উতল আহিব দিছোঁ ঢাকোনখন লগাই। ফ্ৰেণ্ডছ, মই এতিয়া ঢাকোনখন খুলি দিছোঁ আৰু ইয়াত অলৰেডি আলুখিনি সিজি আছে আৰু গ্ৰেভি হৈ গৈছে। মই ইয়াত আমলেটৰ পেষ্টবিলাক দি দিম। এতিয়া মোৰ আমলেট কাৰী ৰেডি হৈ যাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।